একদম ফুললি অফারত দিম হয় মার্কেট ঘুরি চাব পাৰে আপোনাৰ স্কুটি দিম স্কুটি দিব 30,000 টাকাত এন্ট্ৰক দিম মাত্ৰ আৰু 5,000 ডিসকাউন্ট কৰি দিলো আপোনাৰ ভিডিওৰ কাৰণে আৰু 5,000 ডিসকাউন্ট কৰি দিলে মানে এইখন ডিলাৰ সব বাইকত 5,000 কৰি ডিসকাউন্ট কৰি দিম এতিয়া যিমান কিমান বাইক দেখিছে গোটেইখনত 5,000 ৰ ডিসকাউন্ট পাব এইখনৰ প্ৰাইসটো কিমান 90,000 টকা 90,000 দি দিম এইখন মই আগৰ ভিডিওত 65 কৰিছিলো হয় এইবাৰ 10,000 ডিসকাউন্ট দিম 55 ত দি দিম কম সম নহব কিন্তু আৰু 10,000 টকা ডিসকাউন্ট 10,000 টকা ডিসকাউন্ট কৰি দিম ডিসকাউন্ট দিয়াৰ কথাই হল মোৰ সোমাবলৈ জায়গা নাই গাড়ী আৰু আছে আমাৰ ভিডিওৰ পৰা আপুনি গম পাব পাৰিছে যে কিমান বেছি ষ্টক আছে গতিকে যেনেকুৱা বাইক লাগে ইয়াত পাই যাব ন গতিকে ষ্টক ভৰ্তি আছে এটা 55 60 তলত কোনো নিদিয়ে মই 52 দি দিম ট্ৰান্সফাৰ লৈ আৰু যদি আপোনাৰ ভিডিও চাই আহে মই আৰু 1000 কমাই দিম তেল সেল ভৰাই হেলমেট সামগ্ৰী কিনি লৈ যাব পাৰিব কাৰণ আমি হেলমেট দেখুৱাই গাড়ীৰ দাম বেছি নলয় আচ্ছা যি আছে পইচা দি দিম নিজৰ ইচ্ছা মতে কিনি ল'ব হয় মানে হেলমেটৰ দামটো আপোনাকে দি দিম ইচ্ছা মতে কিনি ল'ব একদম ফুললি অফাৰত দিম হয় মার্কেট ঘুরি চাব পাৰে 87 ত দি দিম তো এতিয়া আছে আমাৰ লগত এখন দিনৰ দাদা সৰবতম দাদা নমস্কাৰ ভালে আছে নমস্কাৰ ভালে আছে হয় কোন প্ৰথমে আমাৰ দৰ্শকসকলক আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক এড্ৰেছটো মানে আপুনি যদি বৰগাঁত বাইপাছৰ পৰা আহে 2 নম্বৰ পেট্ৰল পাম্পৰ পাৰ হৈ আহি ৰাইট সাইডে পাই যাব আৰু যদি টাউনৰ মৰিকলঙৰ ফালৰ পৰা আহে তে লেফট সাইডে প্ৰথম ডিলাৰটো মুতৈ পাব প্ৰথম ডিলাৰখনে ARG মটৰছ পাব ন এতিয়া ফুডো যে আপোনালোকৰ ডিলাৰ পূৰ্বতে বহুতটা ভিডিও বনাইছো গোটেইকেইটাত ভাল ভাল ৰেসপন্স পাইছে গতিকে কিবা স্পেশাল অফাৰ ৰাখিছে নি স্পেশাল মানে আজি ফুললি ডিসকাউন্টত দিম পুৰা ডিসকাউন্টত দিব ফুললি ডিসকাউন্টত দিম হয় কিবা এটা ৰাখি আৰু দিম আৰু ইয়াতে আপোনাৰ এক্সচেঞ্জ হৈ যায় এক্সচেঞ্জ হ'ব ৰিফাইনেন্স হয় নি ৰিফাইনেন্স নহয় ৰিফাইনেন্সৰ সুবিধা অহা নাই ন তেনেকৈ অহা নাই তেনেকুৱা একদম সৰ্বনিম্ন কিমান টকা দিয়াৰ পৰা আজি বাইক পাব আপোনাৰ স্কুটি দিম স্কুটি দিব 30,000 টাকাত এন্ট্ৰক দিম মাত্ৰ 30,000 টকা 30,000 টকাত আপোনালোকে এন্ট্ৰক পাব গতিকে বেছি সময় পলম নকৰি আজি প্ৰথম গাড়ী কোনখন দেখাব প্ৰথম গাড়ী দেখাম ডমিনাৰ 400 হয় ডমিনাৰ 400 আপোনাৰ ABS মডেল 2019 ৰ হয় গাড়ী A1 কন্ডিশন আছে আপুনি দেখাই দিব পাৰে টায়াৰ চায়াৰ সব এটো 1,05,000 টকা 1,05,000 টকা 1,05,000 টকা এইটো দাম ৰাখিছে কিবা ডিসকাউন্ট থাকিব নেকি আৰু 5,000 ডিসকাউন্ট কৰি দিলো আপোনাৰ ভিডিওৰ কাৰণে আৰু 5,000 ডিসকাউন্ট কৰি দিলে 5,000 টকা ডিসকাউন্ট পাব এখন বাইকত নেক্সট কোনখন দেখাব নেক্সট হ'ব MT15 2020 চনৰ MT15 লাষ্টৰ হয় 2020 ৰ ক'ব পাৰি ন ক'ব পাৰি ABS মডেল বাইকখন চাব পাৰিছে ধুনীয়া হৈ আছে কালাৰ একদম অৰিজিনাল পেইন্ট আছে কোনো ধৰণৰ ৰিপেইন্ট নাই ইয়াৰ আপোনাৰ যিমান যিখন বাইক দেখিছে একদম পুৰা ষ্টক ভৰ্তি হৈ আছে গতিকে দেখাবলৈ অলপ অসুবিধা হৈছে আপোনালোকে ডিলাৰলৈ আহি নিজে ভিজিট কৰি চাব এইখনৰ আস্কিং প্ৰাইচ কিমান ৰাখিছে এটো 1 লাখ ৰাখিছো 95 ত দি দিম যাক 5,000 আৰু ডিসকাউন্ট কৰি দিম 1 লাখ ৰাখিছে 95,000 দি দিব এখন 5,000 ডিসকাউন্ট 5,000 ডিসকাউন্ট হয় নেক্সট কোনখন দেখাব নেক্সট দেখাম আপোনাৰ ডিউক 125 হয় আপোনাৰ 21 ৰ লাষ্ট মডেল হয় 22 ৰ হয় 21 ৰ লাষ্ট মডেল 22 ৰ বুলিব পাৰে ডিউক 125 এইখনৰ আস্কিংটো এখন আগৰ ভিডিওত দিছিলো মই 95 এবাৰ 90 লগাম 5,000 কৰি ডিসকাউন্ট কৰি দিম 5,000 কৰি ডিসকাউন্ট দিছে মানে এখন ডিলাৰ সব বাইকত 5,000 কৰি ডিসকাউন্ট কৰি দিম এতিয়া যিমান কিমান বাইক দেখিছে গোটেইখনত 5,000 ৰ ডিসকাউন্ট পাব এইখনৰ প্ৰাইসটো কিমান 90,000 টকা 90,000 দি দিম 90,000 আপোনালোকে ডিউক পাব বহুত ধুনীয়া কৰিছে নেক্সট এখন নেক্সট হ'ব আপোনাৰ RR310 হয় 2021 মডেল হ'ব 2021 ৰ মডেল গাড়ী A1 কন্ডিশন আছে 10 টকাৰো কাম কৰিব লগা নাই হয় আৰু আমাৰ তাত কালাৰটো অৰিজিনাল পাব কালাৰটো অৰিজিনাল যি ঢাকি চাকি থাকে আমি ষ্টিকাৰ মাৰি ঢাকি চাকি নিদো নিজে ঢাকি ললে হল হয় কাৰণ আৰু ৰানচান আমাৰ তাত অৰিজিনাল পাব সব কিমান ৰানিং হৈছে এইখনৰ আপোনাৰ 24,000 ৰান হৈছে 24,000 আস্কিং প্ৰাইস কিমান ৰাখিছে এইখন আগৰ ভিডিওটো বহুত দিছিলো 160 দিছিলো হয় এবাৰ মোটামুটি 135 ত ফাইনাল দি দিম তাতকে কম নহব 135 ত ফাইনাল ভাল ডিসকাউন্ট দি আছে আপোনালোকে যদি কোনোবা আহে ইয়ালৈ এখন চাওক এলাই কৈছে ইতিমধ্যে অলপো কাম নাইকে খালি ল'ব লাগে আৰু চলাব লাগে ন আপুনি মানে গোটেই মাৰ্কেট প্লেছত চালো 135 ত RR310 কোনো দিব নোৱাৰে মই দি দিম দিয়ক হয় নেক্সট কোনখন দেখাব নেক্সট দেখাম আপোনাৰ R15V2 R15V2 কোন মডেল হয় এটো 18 মডেল হয় এটো লাষ্ট মডেল আছিল গাড়ী A1 কন্ডিশন হৈ আছে এইখন মই আগৰ ভিডিওত 65 কৰিছিলো এইবাৰ 10,000 ডিসকাউন্ট দিম 55 ত দি দিম কম সম নহব কিন্তু আৰু 10,000 টকা ডিসকাউন্ট 10,000 টকা ডিসকাউন্ট কৰি দিছো কিমান কয় 55 দাম হৈছিল মই দিয়া নাই কিন্তু এবাৰ দি দিম এবাৰ দি দিব একদম পুৰা 10,000 টকা ডিসকাউন্ট কৰি দিছে আপোনালোকে আহিলে এখন বাইক মাত্ৰ 55,000 ত পাই যাব আৰু ডিসকাউন্ট দিয়াৰ কথাই হল মোৰ সোমাবলৈ জায়গা নাই গাড়ী আৰু আছে
এইখন আৰু তিনিখন আছে, এই তিনিখনটো এতিয়া ভিডিঅ'ত বনাব নোৱাৰে, নেক্সট ভিডিঅ'ত আকৌ বনাম। সেইকাৰণে যিমান ডিছকাউণ্ট পাৰোঁ মই লগাই দিছোঁ, কাষ্টমাৰ আহিলে গাড়ীবিলাক চাই চিন্তি লৈ ল'ব। আমাৰ ভিডিঅ'ৰ পৰা আপুনি গম পাব পাৰিছে যে কিমান বেছি ষ্টক আছে, গতিকে যেনেকুৱা বাইক লাগে ইয়াত পাই যাব ন, গতিকে ষ্টক ভৰ্তি আছে। নেক্সট কোনখন দেখুৱাব? নেক্সট দেখুৱাম আপোনাৰ R15 B3 হয়, ফিচাৰ মডেল, ABS মডেল হয়, নন ABS নহয়। এইখন আপোনাৰ 85ত দি দিম এইবাৰ। 85? 85,000 দি দিব। এইখন ডিছকাউণ্ট ৰাখিছে নেকি কিবা? ডিছকাউণ্ট কৰি কৈছোঁ, ডিছকাউণ্ট কৰি 85,000 দি দিব। 85,000। গাড়ীখন চাব পাৰিছে, একদম ধুনীয়া হৈ আছে। ৰানিংটো কৈ দিয়ক এইখনৰ। ৰানিংটো আছে আপোনাৰ 31,000 হয়, মাত্ৰ 31,000 কিলোমিটাৰ চলিছে, একোনো দাগ নাইকিয়া, একদম ধুনীয়া হৈ আছে। নেক্সট কোনখন দেখুৱাব? নেক্সট ইফালৰ পৰাই দেখাই দিয়ক, ইফালেতো সোমাব নোৱাৰে এতিয়া। এইটো হ'ল আপোনাৰ Apache RTR 200 হয়, পুৰা নতুন হৈ আছে। খালি ফটো মিটাৰ বাইজাৰ এটা লগাই দিলেই হ'ল। এইখন 45ত দি দিম যাক। 45,000 দি দিম, চিল ইঞ্জিন আছে। 45,000 আপোনালোকে এইখন বাইক পাই যাব, একদম ষ্টিল ইঞ্জিনৰ আছে ন। খালি এইটো বাদ দি একো কাম নাই, একো কাম নাই, এইটো লগাই দিম বাৰু। নেক্সট হ'ব RTR 4B 160 হয়, ব্লেক কালাৰ, কালাৰখন চাই লওক, জিলিকি আছে পুৰা। এইখন আপোনাৰ 19 মডেল হয়, নন ABS। এইখন 52ত দি দিম যাক। 52ত দি দিব এইখন, কাৰণ আগৰ ভিডিঅ'ত 57 আছিলে, 5,000 ডিছকাউণ্ট কৰিছোঁ, 52ত দি দিম। 52ত দি দিব, এইখনতো 5,000ৰ ডিছকাউণ্ট দিছে, 52,000 পাই যাব ন। পাই যাব, 4B কোনো দিব নোৱাৰে, মই দি দিম দিয়ক। এইটো 55, 60 তলত কোনো নিদিয়ে, মই 52ত দি দিম, ট্ৰান্সফাৰ লৈ, ইনক্লুডিং ট্ৰান্সফাৰ। ট্ৰান্সফাৰ লৈ আপোনালোকে এইখন 52,000 পাই যাব। গতিকে আহক ARG মটৰ্ছলৈ আৰু বাইক পচন্দ কৰক। নেক্সট কোনখন দেখুৱাব? নেক্সট আৰু এটা আছে আপোনাৰ Apache 160 4B হয়, ABS মডেল। গাড়ীখন চাই লওক, এক ফুটাও দাগি নাই, আৰু A1 কণ্ডিশ্যন আছে গাড়ী। আপুনি গাড়ী চাবি লগোৱা থাকিলে ষ্টাৰ্ট কৰিলেহে গম পালে হয়, কাষ্টমাৰ আহি নিজেই চাব। এইখন 65 দাম আছে, 5,000 ডিছকাউণ্ট কৰি আপোনাৰ 60,000 টকাত দিম। 60,000 টকাত দিব। আৰু যদি আপোনাৰ ভিডিঅ' চাই আহে মই আৰু 1,000 কমাই দিম, তেল চেল ভৰাই হেলমেট চেলমেট কিনি লৈ যাব পাৰিব। কাৰণ আমি হেলমেট দেখুৱাই গাড়ীৰ দাম বেছি নলওঁ। যি আছে পইচা দি দিম, নিজৰ ইচ্ছা মতে কিনি ল'ব। মানে হেলমেটৰ দামটো আপোনালোকে দি দিম, ইচ্ছা মতে কিনি ল'ব। 300 টকা হেলমেট দি 1,000 টকা ৰাখি মোৰ লাভ নাই ন, কাষ্টমাৰে থৈ দিব। ইমানখিনি সুবিধা দি আছে, গতিকে আপুনি ইয়াৰ দ্বাৰা বুজিব পাৰে যে এইখন ডিলাৰ যিকোনো এখন বাইক লওক আপুনি লাভত থাকিব। নেক্সট কোন দেখুৱাব? তাৰপিছত Apache আছে 160 2B হয়, এইখনৰ ভেলু বহুত ভাল, চবেই ভাল পায়, মাইলেজ টাইলেজো ভাল, ইঞ্জিন লাষ্টিঙো ভাল দিয়ে। এইখন আছে 18 চনত, মই এইখন আগৰ ভিডিঅ'ত 57 নে 55 দিছিলোঁ। এইখন এতিয়া মই ফাইনেল আপোনাৰ 5,000 ডিছকাউণ্ট কৰিলে 50 হয়, 49ত দি দিম। 49,000 দি দিব, 50ও নহয়। 50ও নহয়, আপোনাৰ দাম দৰ কৰিব নালাগে, খালি ভিডিঅ'ত চাই আহিলেই হ'ল। আৰু দাম দৰ নহ'ব, যাৰ পচন্দ হয় কল কৰিলেই হ'ল। আৰু যাৰ নহয় তাতো উপায় নাই আৰু। Xpulse 4B হয়, 2B নহয়। 2B হ'লেতো একদম কম দামত দিব পাৰিম, 2B আমি নলওঁ। এইখন আপোনাৰ 2022 চনৰ 9,000 ৰানিং হৈছে, গাড়ী পুৰা জিলিকি আছে, টায়াৰ অৰিজিনেল লাগি আছে। এইখন আপোনাৰ 1,15,10 মই নোখোজো, এইখন আপোনাৰ একদম ফুল্লি অফাৰত দিম। মাৰ্কেট ঘূৰি চাব পাৰে, 87ত দি দিম। 87,000 আপোনালোকে Xpulse 4B পাব, 87,000 দিব। দি দিম। আৰু কিবা ডিছকাউণ্ট দিব নেকি? আৰু ডিছকাউণ্ট কৰিব লগা নাই, 1,15,000 টকা গাড়ীটো মই 87ত দি আছো, 85ও ক'ব পৰা নাই, কাৰণ যিহেতু মোৰ নাথাকিব। 87ত দি দিম। একদম ভাল দামত দি আছে, 87,000। আপোনালোকে আহক আৰু পচন্দ কৰক আৰু লৈ যাওক। নেক্সট এখন দেখিছোঁ, এইটো আছে আপোনাৰ FZ হয়, ভাৰ্চন 3, মাইলেজৰ কাৰণে বহুত ভাল। EMR ইঞ্জিনটো জানেই, লাষ্টিং কেনেকুৱা মাৰ্কেটে দিছে আৰু। আপোনাৰ ABS মডেল হয়। এইখন আপোনাৰ 58ত দি দিম যাক। 58? 65 কৈ লাভ নাই, 58ত দি আছে ন। 58ত দি দিম। কিমান আছে এইখনৰ? ৰানিংটো আপোনাৰ কমেই আছে, টায়াৰ চাই লওক, পুৰা নতুন হৈ আছে। ইয়াত যিমান কেইখন বাইক দেখিছে গোটেইকেইখনৰ ৰানিং কমেই আছে। ৰানিং চানিং আমি নকমাও, যিটো আছে অৰিজিনেল পাব। অৰিজিনেল আছে, কোনো মিটাৰ টেম্পাৰিঙৰ নাই নাই। নেক্সট কোনখন দেখাব? নেক্সট হ'ব আপোনাৰ Pulsar 150। Pulsar 150 ডিমাণ্ডেড বাইক হয়, BS4 লাষ্ট মডেল হয়, 19ৰ লাষ্ট হয়, এইটোৱে লাষ্ট আছিল, তাৰপিছত BS6 আহি গ'ল, প্লেন চিটত। এইটো ডিমাণ্ডো বেছি, চলাইও ভাল পায় কাষ্টমাৰে। এইখন আহিব আপোনাৰ 62ত দি দিম যাক। 62ত দি দিব। একদম জিলিক আছে, এক ফুটাও দাগি নাই, চাই লওক, টায়াৰ চাই পুৰা নতুন হৈ আছে। ডুৱেল ABS আছে, চাই লওক। তাকো চিধা চিটৰ। নেক্সট কোনখন দেখাব? নেক্সট দেখুৱাম আপোনাৰ 150 হয়, 2021 মডেলৰ, ডাবল চিট হয়।
এইখন আপোনাৰ এইখন তো 75 70 ক'ব পাৰো কিন্তু এইখনো মই 60 তে দিম এটুতকে 2000 কমত দিম এইখনো 60 দিব 60 দি দিম এইখন 62 এইখন 60 দিম পালসাৰ 60000 আপোনালোকে পাই আছে বহুত ধুনীয়া বাইক হয় এইখনৰ একো কাম নাই কাম কৰিব লাগে একো নাই খালি নিব লাগে চলাব লাগে গাড়ী উলোৱাতে মেলোতে যদি ইণ্ডিকেটৰ এটা দুটা ভাঙে লগাই দিব এইখিনি ভাঙে আৰু জায়গা যেহেতু কম আছে আৰু বাকি কাম কৰিব লগা একো নাই নেক্সট কোনখন দেখাব নেক্সট দেখো আপোনাৰ NS 125 হয় পুৰা গাড়ী চাই লওক জিলিকি আছে মডিফাই কৰা আছে হয় আপোনাৰ এইখন 23 মডেল হয় 23 মডেল আগতো 23 মডেল মই 75 বিকিছো এইখন মই 65 ত দিম আপোনাক 65 ত দি দিম 65 ত আপোনাকে NS পাব 23 মডেল ন 23 মডেল হয় নেক্সট কোনখন দেখাব নেক্সট আছে লগত আকৌ 200 হয় NS 200 এইখন 21 মডেল লাগি চাগি নাই ফুলি ফ্ৰেশ হৈ আছে এইখন আপোনাৰ 95 কৈছিলো আগত হয় 5000 ডিসকাউন্ট কৰিলো 90 হয় তথাপি মই 87 ত ফাইনাল দি দিম কম সম নহব 87 ত পালসাৰ 200 NS 200 হয় কালাৰ ধুনীয়া হৈছে আপোনালোকে চাব পাৰিছে লাগি চাগি নাই হয় গাড়ী যিহেতু বহুত আছে গতিকে আমি ভিতৰলৈকে ওচৰৰ ভালকে দেখাব পৰা নাই কিন্তু আপোনালোকে দোকানত ভিজিট কৰিলে ধুনীয়াকৈ ওলাই গৈ টেষ্ট ড্ৰাইভ কৰি চাব পাৰিব টেষ্ট ড্ৰাইভ কৰি আহি পইচা দিলেই হ'ল তিনজনে চলাই পাঁচজনে চলাই যিমান কেইজন আহে সিমান কেইজনে চলাই চাব পাৰিব মই মানা নকৰিম নাই মানে আপোনালোকে সাৰ্ভিস বহুত ধুনীয়া পাব নেক্সট আমি এখন বুলেট দেখিছো তাৰপিছত আৰু এটা থাকি গ'ল 160 হয় NS হয় NS ৰ মানে 25 200 160 তিনিটা আছে মোৰ তাত হয় যাৰ যোনটো পছন্দ হয় নিব পাৰিব হয় 160 খন মই 65 ভ্যালু আছে ABS মডেল হয় কিন্তু মই 55 ত দি দিম 55 ত NS 160 দি দিম তাকো ৰেড কালাৰ বহুত ডিমান্ড থাকে আপোনালোকে পছন্দ কৰি দিব পাৰে ডিসকাউন্ট কৰি দিম বুলি কৈছো ডিসকাউন্ট কৰি দাম কৈ আছো বেলেগ ভিডিঅত চাই লব পাৰে দাম বিলাক মিলে কি নাই যদি ডিসকাউন্ট পাইছে ৰাইজে পছন্দ কৰি মোক ফোন কৰিলে হ'ল হয় তাৰ পিছত এই আপোনাৰ এটো 22 ৰ আছিল হ'বলা হয় 22 ৰ আছে আপোনাৰ ষ্টেণ্ডাৰ্ড হয় বুলেটৰ হয় এখানে চাই লওক পুৰা গাড়ী আপোনাৰ গাড়ী ৰানিং হৈছে 12000 এখন দেখাব পাৰে মাত্ৰ 12000 চলিছে শিল আছে মিটাৰ খালি সাইলেন্সাৰটো চেঞ্জ হৈছিলে সেই কাৰণে কালাৰটো উঠিছে হয় প্ৰবলেম নাই টায়াৰ চাইলে পুৰা অৰিজিনাল আছে এইখন মই দি দিম আপোনাৰ এইখনটো 16 17 মডেল ললে 130000 লাগে হয় এইখন মই 120 দি দিম মাত্ৰ 120 দিব আপোনালোকে এখন ষ্টেণ্ডাৰ্ড মডেল ষ্টেণ্ডাৰ্ড মডেল একদম বহুত ডিমান্ডেড বাইক হয় এটো ইঞ্জিন শিল মানে 12000 ৰানিং হৈছে দাদা মাত্ৰ 12000 চলিছে গতিকে ইঞ্জিন পুৰা ষ্টিল হৈ আছে আপোনালোকে আহিব লাগে আৰু পছন্দ কৰিব লাগে দামটো কিমান কৰে 1,20,000 টকা 1,20,000 টকা নেক্সট এখন সুপাৰ স্প্লেন্ডাৰ এইখনো আছে মানে 22 ৰ হয় হয় 31 ৰানিং হৈছে টায়াৰ পুৰা লগৰে লাগি আছে হয় কৰিবলৈ কাম একো নাই হয় এইখন মই আগৰ ভিডিঅত 65 60 দিছিলো হয় 55 ত দি দিম এইবাৰ 55 ত দিব এইবাৰ মানে লাভই নকৰো যি নহক খালি গাড়ী উলাব লাগে নতুন আপডেট ঘুমাব লাগে আৰু মানে ভাল ডিসকাউন্ট দিছে ডিসকাউন্ট খালি হয় নতুন আকৌ ঘুমাও হয় তাৰপিছত আছে আপোনাৰ স্প্লেন্ডাৰ প্লাস হয় গাড়ীখন চালে পুৰা জিলিকি আছে বহুত ডিমান্ডেড বাইক হয় 1 টকাত 1 কিলোমিটাৰ যায় এখন 100 টকা তেল ভৰিলে 100 কিলোমিটাৰই যাব 1 টকাত 1 কিলোমিটাৰ যায় এইখন দামটো কিমান আছে এইখনটো দামটো আপোনাৰ 50 দিব লাগিব 50000 50000 যদি কোনোবা মাইলেজ ভাল থকা গাড়ী বিচাৰিছে তেনেহলে এইখন লব পাৰে 50000 দিলে লৈ যাব পাৰিব ট্ৰান্সফাৰ লৈ হয় তিনটাই মাইলেজ থাকে মাইলেজৰ ৰজা হয় তিনিখনে মাইলেজৰ ৰজা এসএফ ডিলাক্স আছে আপোনাৰ এইটো আপোনাৰ 21 মডেল হয় হয় এইখনো 50 দি দিম যাক 55 ৰাখিছিল 50 দি দিম 50 দি দিব আৰু নেক্সট এখন নেক্সট আছে আপোনাৰ টিভিএস স্পৰ্ট হয় এইখনো মাইলেজৰ ৰজা হয় এটা 22 মডেল হয় সেলফ থাকা হয় এইখন 45 ত দিম আপোনাক 45 ত টিভিএস স্পৰ্ট নেক্সট কোন দেখাব নেক্সট দেখাম আপোনাৰ এসপি শাইনা 125 হয় এইখনো মাইলেজৰ ৰজা হয় গাড়ীখন ডাঙৰ হলো কিন্তু মাইলেজ আপোনাৰ মিটাৰতে দেখা আছে 75 দি আছে ভাল মাইলেজ দিয়ে আৰু বৰ্তমান হন্ডাত এইখনেই দি আছে হয় ভালে চলি আছে গাড়ীখন ডিজিটাল মিটাৰ আপোনাৰ এইখন আহিব 75 গাড়ী নতুন আছে টেক্সচাৰ গাড়ী আছে হয় তথাপি আপোনাৰ আৰু 2000 টকা ডিসকাউন্ট কৰি দিম 75 দাম ৰাখি আৰু 2000 টকা ডিসকাউন্ট 73 দি দিম 73000 আপোনালোকে এখন পাই আছে ডিজিটাল মিটাৰ এইটো নতুন আছে ফুল চৰ মডেল হয় এখন টেক্সচাৰ মডেল এইখন নিয়াৰ নতুন নিয়া একই হ'ব টেক্সচাৰ মডেল ৰানিং একদম কম হৈছে কিমান চলিছে এটা আপোনাৰ 11000 নে 12000 চলিছে বহুত কম রানিং চলিছে গাড়ীখন চাবে ধুনীয়া হৈছে নেক্সট আমি স্কুটি এখন দেখিছো এটা হল এক্টিভা হয় 4G হয় 2018 চনৰ হয় এখন আগৰ দাম ৰাখিছিল 45 হয় এইবাৰ মই 7000 ডিসকাউন্ট দিম 5000 তো দূৰৰ কথা হয় 40 হয় আপোনাৰ কাৰণে আৰু 2000 তে কিমান হল 7000 ডিসকাউন্ট হল
তো 38 দি দিম ফাইনাল 38,000 আপোনালোকে এখন এক্টিভো পাই যাব বহুত ধুনীয়া হৈ আছে লব পাৰে নেক্সট এখন আমি এন্টক দেখিছো এন্টক এখন হ'ব আপোনাৰ 18-19 চনৰ হ'ব হয় মই 30,000 দিম বুলি কৈছিলো এইখনে হ'ব 30,000 টকা 30,000 আপোনালোকে এখন এন্টক পাব এইখনৰ একো কাম নাই নাই কাম নাই খালি নিব লাগে চলাব লাগে হয় নেক্সট এখন আৰু এখন এন্টক লিংক আৰু এখন আছে আপোনাৰ 21 হয় হয় এখনো ডিমান্ডেড হয় এটো কালাৰটো ভাল লাগে হয় ৰাইজে ভালো পায় এখন হয় এখন 21 মডেল হয় আগত 60 না 65 কৈছিলো 52 কৰি দিম 52 কৰি দিব ধামাকা অফাৰ দিছে আগৰ ভিডিঅত মিলাই চালেই হ'ল হয় এইখনত 52,000 পাই যাব আপোনালোকে বহুত ধুনীয়া হৈ আছে এইখনৰ ৰানিংটো কিমান হৈছে এইখনৰ ৰানিংটো 27,000 হৈছিল 27,000 কিলোমিটাৰ চলিছে কোনো ধৰণৰ মিটাৰ টেম্পাৰিং নাই একদম জেনুইন নাই আৰু বাইকটো তিনিটা আছে বাহিৰত 2021 চনৰ 220 এখন আছে হয় একদম ফুললি এক ফুটাও দাগি নাই ফটো আছে ফটো এড কৰি ভিডিঅত লগাই দিব আপুনি হয় দামটো মই আপোনাৰ 68 হলে দি দিম 68,000 75 ৰিসেল ভ্যালু আছে কিন্তু মই 68 ত দি দিম হয় আৰু আপোনাৰ স্প্লেন্ডাৰো আছে সুপাৰ স্প্লেন্ডাৰ হয় 20 মডেল হয় আপোনাৰ প্লেট ইঞ্জিনৰ হয় এইখন 65 ত দি দিম 65 ত দি দিব গতিকে এটা দুটা আছে কিন্তু হ'ব জায়গা নাই নেক্সট ভিডিঅ দি দিম ফটো দি দিম আপনি আপলোড কৰি দিলে হয় আমি যিমান বাইক দেখালো গোটেইখন ভাল কণ্ডিচনৰ বাইক আছে স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হয় যদি কোনোবা পছন্দ হয় আপুনি কন্টাক্ট কৰিব আৰু ডিলাৰলৈ আহিলে বেছি ভাল ন আহি চালে বেছি ভাল চাই ল'ব আৰু ফোন কৰিও জানিব পাৰিব হয়